হাই হেল্ল' নমস্কাৰ মই দেৱজিৎ ডিপি দেৱজিৎ চেনেললৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আচলতে দেখা পাই গম পাইছে আপোনালোকে মই এটা নৃত্যশিল্পৰ লগত জড়িত এজন শিল্পীৰ ঘৰলৈ মই আহিছোঁ আৰু মোৰ এই চেনেলৰ জৰিয়তে সেই শিল্পীগৰাকীৰ প্ৰতিভা মই দেখুৱাবলৈ আহিছোঁ। দেখিছে এখন মুখ, সুন্দৰ এখন মুখ। এতিয়া পূজাৰ বতৰ, সৰস্বতী পূজাৰ সৰস্বতী মাৰ এখন মূৰ্তি মই হাতত লৈ আছোঁ আৰু এনেকুৱা ধৰণৰ মূৰ্তি এইবিলাক বনাই থৈছে। এয়া দেখিছে, এইবিলাক বনাই ৰাখিছে আৰু সেই যুৱকজনৰ ওচৰলৈ মই আহিছোঁ। মই আপোনালোকক দেখুৱাম, সেই যুৱকজনৰ সৈতে মই পৰিচয় কৰাই দিম আৰু যুৱকজন আমাৰ মাজত আছে। তেখেতৰ লগত মই কথা পাতিম, তেওঁ কেনেধৰণে এনেকুৱা মৃৎশিল্পৰ লগত জড়িত হৈ গ'ল আৰু আহকচোন আমি আৰু কি দেখা পাওঁ সেইখিনি দেখুৱাই আছোঁ। আৰু এনেকুৱা অসংখ্য মূৰ্তি ইয়াত বনাই ৰাখিছে, সৰু ডাঙৰ, এখন সৰু আৰু এখন এনেকুৱা ডাঙৰ, আৰু ইয়াত এনেকুৱা ধৰণে ৰেডি কৰি ৰাখিছে, সাঁচত এনেকুৱা ৰেডি বনাই থৈছে। মই সেই শিল্পীজনৰ ওচৰত লৈ যাম আৰু আমাৰ লগত আছে ভৱেশ দাস, মৃৎশিল্পৰ লগত জড়িত এজন যুৱক, উদীয়মান যুৱক। তেওঁৰ হাতৰ পৰশতেই এনেকুৱা ধৰণৰ বিভিন্ন মূৰ্তি তেখেতে বনায় আৰু কেনেকৈ বনালে আৰু এইখিনি কথা পাতিবলৈ আমি অকণমান আগলৈ যাওঁ। এতিয়া মই আপোনালোক দেখুৱাব বিচাৰিছোঁ যে ভৱেশ দাসে কি ধৰণে এই নৃত্যত জড়িত আৰু তেওঁ কেনেকৈ এই মূৰ্তিবিলাক বনায়। তেওঁ দুই এটা মূৰ্তি বনাই আছে, আমাৰ যিহেতু সৰস্বতী পূজা অৱগত আমাৰ আহি আছে, সেই মূৰ্তি বনাই আছে। আমি তেওঁৰ ওচৰলৈ যাওঁ, কেনেধৰণেনো তেওঁ মূৰ্তি বনায়। মানে ভৱেশ, এখেত হ'ল আমাৰ ভৱেশ দাস, আমাৰ মৃৎশিল্পৰ লগত জড়িত এজন যুৱক। তেওঁ আচলতে যদিও মৃৎশিল্প কৰে কিন্তু তেওঁ এজন ছাত্ৰ নেতা। তেখেত মই জানাত তুমি ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক হৈ আছে। আমাৰ ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ তেওঁ সহকাৰী সাধাৰণ সম্পাদক হৈ আছে। তথাপিও তেওঁ ছাত্ৰ নেতা হৈ পেলাইও তেওঁ কিন্তু এটা শিল্পক তেওঁ জীয়াই ৰাখিব বিচাৰিছে, যিটো শিল্প আমাৰ মাজৰ পৰা ইতিমধ্যে হেৰাই যাব বিচাৰিছে। আমাৰ অসমীয়া যুৱক এজন হৈ পেলাই তেওঁ এজন মৃৎশিল্পটোক কেনেকৈনো আমাৰ মাজৰ পৰা ৰাইজৰ মাজলৈ লৈ যাব পাৰি, সেই ভিত্তিত তেওঁ ৰাখিছে। সঁচাকৈ প্ৰশংসনীয়। মই তোমাক ধন্যবাদ জনাইছোঁ যে ইমান সুন্দৰ এটা প্ৰতিভা তুমি ৰাখিছা আৰু কেনেকৈ বনাইছা, এইটো কেনেকৈ কৰা হয়, তুমি কিমান বছৰৰ পৰা এইটো কৰি আছা? আচলতে এই কামটো আমাৰ 12-13 বছৰ সম্পূৰ্ণ হ'ল। সৰুৰ পৰা কৰা বুলি ক'লে তুমি ক'ৰবাত প্ৰফেচনেলি শিকিছিলা নেকি? আমি দুজন ভাই ককাই বনাওঁ। হয়। আমাৰ ইয়াত আচলতে এইটো মন্দিৰটো আছে, আপোনালোকে দেখা পায়, ইয়াত দুৰ্গা পূজা হয়। ইয়াত মানে কি আগতে যিবিলাক কাজি কৰি মূৰ্তি বনাইছিলে, তৈয়াৰ কৰিছিলে, আমাৰ ঘৰটোৰ ওচৰতে হয়। গতিকে আমি স্কুল ছুটি দিলে, স্কুলখনো আমাৰ কাষতে আছিল, স্কুলখন ছুটি দিলে আমি তাত বনাই থকা চাওঁ। ঠিক তেনেকৈ মানে তুমি দেখি মানে তুমি আকৰ্ষিত হয়। মানে তুমি এতিয়ালৈকে কিন্তু এটা কথা জনাব, এতিয়ালৈকে কোনো ধৰণৰ কাৰিকৰী প্ৰশিক্ষণ লোৱা নাই, তেওঁ নিজে মানে শিকি দেখি শুনি মানে এইটো কৰিছে। ইয়াত মানে কি জড়িত হয়, ইয়াৰ লগত এই মাটিটো ক'ৰ পৰা আনো? ইয়াত মাটিটো এইটো ভিতৰৰ মাটি বুলি কয়, উইয়াফলো। তাৰপাছত আপোনাৰ যিবিলাক মুখ বনোৱা যায়, মুখবিলাক হীৰা মাটিৰে তৈয়াৰ কৰা হয়। মানে এই যিটো মাটিটো বনাই হয়, এই মাটিটো হীৰা মাটি। ইয়াত মানে এইটো হীৰা মাটি নহয়, এইটো উইয়াফলো মাটি বুলি কয়, যিটো এইটো বনাই আছোঁ আৰু এইবিলাক যি বনাইছোঁ। আৰু যিটো মুখমণ্ডলখন বনোৱা যায় সেইটো হীৰা মাটিৰে কৰা হয়, যিটো বাচন বৰ্তন তৈয়াৰ কৰা হয় সেইটো মাটিৰে আমি কৰোঁ। মানে ইয়াৰ যিখিনি প্ৰথম ষ্ট্ৰাকচাৰটো ইয়াত সেয়াৰ থাকিব হয়, এই ষ্ট্ৰাকচাৰটো আপোনাৰ আছে, এইটো বনাই আছে। প্ৰথমে তেনেকৈ হয়। তাৰপাছত আপোনাৰ আহিলে এইটো প্ৰথম মাটি এইটো দিয়া যায়, এইটো প্ৰথম মাটি দি আছোঁ। হয়, এইটো খেৰ আৰু মাটি আমি মিক্স কৰি লওঁ, মিক্স কৰি পেলাই এই বডিটো আমি বনাই লওঁ। তাৰপাছত আহিলে আপোনাৰ এইফালে দেখাইছোঁ, সেইফালে আছে আপোনাৰ যিটো একদম ফিনিচিং মাটি হয়তো, মিহি মাটি, অৰ্থাৎ এইটো যিটো মাটি দিছোঁ, এই খেৰ মাটিটোৰ ওপৰত মানে কি এইটো মাটি দিম, এইটো বডিটো হৈ যাব। তাৰপাছত আমি ইয়াক আকৌ ফিনিচিং কৰিম, ইয়াত কালাৰো দিয়া হ'ব, ইয়াত তাৰপাছত কালাৰ দিয়া হ'ব। হয়, সঁচাকৈ এটা প্ৰশংসনীয় পদ্ধতি, যিটো শিল্প আমাৰ মাজৰ পৰা হেৰাই গৈছে, সেই শিল্পটো আচলতে তেওঁ এটা বিপ্লৱে ঘোষণা কৰিছে। যে ছাত্ৰ নেতা হৈ তেওঁ হাতে কামে লাগি গৈছে যে আমাৰ এই মৃৎশিল্পটো কেনেকৈ আমি ৰাইজৰ মাজলৈ নিব পাৰোঁ। এটা বিপ্লৱ, এটা শিল্পৰ ওপৰত বিপ্লৱ চলিছে তেওঁ অকলে এই যুদ্ধখন চলাই আছে আৰু তেওঁৰ লগতে সহযোগ কৰিছে তেওঁৰ দাদা। আমি তেওঁৰ ওচৰলৈ যাওঁ।
তেখেতৰ দাদা আছে, তেওঁ এই শিল্পত জড়িত তেওঁৰ দাদাও আছে। তেখেতকো মই এই চেগতে ধন্যবাদ জনাইছোঁ যে ইমান সুন্দৰ এটা কলা যে আপোনালোকৰ ঘৰখনত বিপ্লৱ কৰিছে, নহয় জানো, যে আপোনালোকে ঘৰখনে এই কলাটো ৰাইজৰ মাজত নিব বিচাৰিছে। ইতিমধ্যে এই কলাটো বা আমাৰ মৃৎশিল্পটো আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছে। সেনেকুৱা এটা হেৰাই যোৱা সমস্যা যে আপোনালোক অসমীয়া দুজন যুৱকে এখন ককাই ভাই এখন যুদ্ধ মানে এটা সংগ্ৰাম, নহয় জানো, সেই সংগ্ৰাম চলি আছে মৃৎশিল্পৰ লগত। কেতিয়াৰ পৰা আপুনি আহিলে ইয়াত? মোটামুটি 13 বছৰমান হ'ল। 13 বছৰমানৰ পৰা লাগি আছে। দুৰ্গা পূজাত মূৰ্তি বনোৱা দেখিছিলে আৰু সেই মূৰ্তি বনোৱা দেখি সেই শিল্পটো তেওঁলোক দুজনে আয়ত্ত কৰি লৈ আজি এনেকুৱা এটা অৱস্থা পাইছে, নহয়? খুব এটা প্ৰশংসনীয় পদক্ষেপ। আৰু এই চেগতে মই দুইজন ককাই ভাইলৈ মই ধন্যবাদ যাচিছোঁ, নহয়? আৰু অসমৰ ৰাইজে দেখি আছে যে আচলতে কেনেকুৱা ধৰণৰ আমাৰ যুৱচামে এনেকুৱা এটা বৃত্তি লৈ পেলাই তেওঁলোকে জীৱন আগবাঢ়ি যাব পাৰে, বা এইটোক যদি টেকনিকেলি শিকি লৈ পেলাই তেওঁলোকে নিজে শিকিছে, কিন্তু হয়তো পিছলৈ ভালকৈ শিকি পেলাই আৰু ভাল ধৰণে এনেকুৱা ধৰণৰ মূৰ্তি বনাব। খুব সুন্দৰ সুন্দৰ মূৰ্তিবিলাক আছে, দেখুৱাম। ধুনীয়া গণেশৰ মূৰ্তি দেখিছোঁ আমি ইয়াতে, আৰু তেওঁলোকে মানে প্ৰকাৰৰ মূৰ্তি বনাই আছে। যদি কাৰোবাক লাগে ইয়ালৈকে আহিব পাৰে। এইখিনি কুসুমপুৰলৈ আহিলে আৰু ভৱেশ দাসৰ লগত যোগাযোগ কৰিলে মই নাম্বাৰটো দি দিম, তাৰে তলত ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে যদি লাগে এই ওচৰত কাৰোবাক যদি মূৰ্তিৰ প্ৰয়োজন হয় বনাব পাৰিব। আৰু তেওঁ প্ৰকাৰো মূৰ্তি বনায়, যদি কোনোবা মন্দিৰ লাগে বা গেটত তেনেকুৱা বনাবলৈ লাগে সেইখিনিও তেওঁলোকে বনায় বুলি মোক ভৱেশে ক'লে। তে আমি আৰু কি বনাই আছে সেইখিনি চাওঁ বাৰু, ন? আমি এটা সুন্দৰ গণেশৰ মূৰ্তি বনাইছে। এই মূৰ্তিটো বনাওঁতে তোমাৰ কিমান সময় লাগিছে? এইটো মূৰ্তিত আপোনাৰ কমপ্লিট হোৱালৈকে 2-3 দিন লাগি যাব, কাৰণ গোটেইখিনি কাম একেলগে কৰিব। মানে এটা মূৰ্তি যদি বনাব লাগে, ইমান ডাঙৰ মূৰ্তি এটা বনাব লাগে, এইটো ষ্টাৰ্টিঙৰ পৰা কিমান সময় লাগে? এইটো আপোনাৰ 3 দিন মানৰ ভিতৰত হৈ যায়। আৰু যদি ৰ'দ নাথাকে? ৰ'দ নাথাকিলে আমাৰ অকণমান অসুবিধা হয়। আমাৰ আচলতে মাটিটো শুকোৱা এনেকুৱা মেচিন নাই, আছে এইবিলাক আমি আনিব পৰা নাই। আচলতে লাহে লাহে আনিম ভাবিছোঁ। ৰ'দ নহ'লে অকণমান অসুবিধা হয়, আমি সেইটো চম্ভালি ল'ব পাৰিম। মানে ৰ'দ নাথাকিলেতো শুকাব পাৰি, দেৰি লাগে আৰু সেইটো অকণমান দেৰি লাগে, কিন্তু কাষ্টমাৰকতো আমি দিব লাগিবই। কাষ্টমাৰক দিব লাগিলে আমি যিকোনো প্ৰকাৰে আমি তাক শুকাই মেলি কালাৰ কৰি দিব লাগে। মানে এইটো এটা গণেশ সুন্দৰ এটা বনাই আছে, আৰু এইফালেও গণেশৰ মূৰ্তি তৈয়াৰ হৈ আছে। এইটো এটা আমি আগলৈ দেখুৱাম, আৰু বিভিন্ন ধৰণৰ মূৰ্তি তেওঁ বনাই আছে, আৰু পকাৰ মূৰ্তিবিলাকো আছে। এই ধৰণৰ মূৰ্তিবিলাক আমি কেনেকৈনো বনায় আৰু সেইখিনি তেওঁৰ ঘৰলৈকে যাওঁ আৰু তাত আমি চাই লওঁ কি আছে। মই আচলতে উপস্থিত আছোঁ এই ভৱেশ দাসৰ ঘৰত। এইখন হ'ল ভৱেশ দাসৰ ঘৰ, আৰু এই ঘৰখনৰ পৰাই তেওঁ সেই যি আমাৰ মৃৎশিল্প, এই মৃৎশিল্প তেওঁ এই ঘৰখনৰ পৰাই অসমৰ ৰাইজৰ বিভিন্ন ধৰণৰ মূৰ্তি বনায়। মই তেওঁৰ ঘৰলৈকে আহিছোঁ, আৰু তেখেত আমাৰ ভৱেশ দাস দুৱাৰমুখতে ৰখি আছে, সেই ভৱেশ দাস। আৰু ঘৰৰ সন্মুখতে দেখিছোঁ সেইটো এটা হনুমানৰ মূৰ্তি খুব সুন্দৰকৈ তেওঁ বনাইছে। এইটো কিহেৰে বনোৱা আছে? এইটো চিমেণ্টেৰে বনোৱা, ঢালাই আছে। এইটো চিমেণ্টেৰে বনোৱা, ন? আৰু সেইটো মানে বনাই আছে। যদি কাৰোবাক এনেকুৱা চিমেণ্টৰ মূৰ্তি লাগে তেতিয়াহ'লে এই ভৱেশ দাসৰ লগত যোগাযোগ কৰিব পাৰে। আৰু তেখেতৰ যি ফোন নাম্বাৰটো মই ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে তেওঁৰ লগত যোগাযোগ কৰিলে এনেকুৱা ধৰণৰ কাৰোবাক যদি মন্দিৰৰ সন্মুখত লগাবলৈ পকাৰে মূৰ্তি লাগে, আৰু সেই মূৰ্তিও তেওঁ ইয়াতে বনায়। কিমান দিন লাগে এইটো বনাবলৈ? এইটো আপোনাৰ 2 মাহমান লাগিব। 2 মাহ লাগিব, ন? আৰু ইয়াত বনাই থৈছে, এইটো কিহৰ বনাইছে? এইটো এটা ৰেডি কৰি থৈছে, তেওঁ আদৰে হৈ আছে হনুমানৰ। আৰু এইটো এটা ৰেডি হৈ আছে, এইফালেও এটা ৰেডি কৰি থৈছে। এইটো কালি নেকি? এইটো কালি মূৰ্তি। এইটো কালি, ন? আচলতে আৰম্ভণিটো আমাৰ এনেকুৱাই হয়, মানে ইয়াত ৰদ থাকিব, ৰদ থাকে, ইয়াত ৰদ আছে ভিতৰত। ৰদৰ ওপৰত আপোনাৰ প্লাষ্টাৰ চিমেণ্ট কৰি প্ৰথমতে ঢালাই কৰা হয়, তাৰপাছত প্লাষ্টাৰেৰে হয়। এইটো আৰম্ভণি আৰু আৰম্ভণি এনেকুৱা যদি কাৰোবাক মূৰ্তি লাগে আমাৰ ভৱেশ দাসৰ ঘৰলৈ আহিব পাৰে, আৰু তেওঁক পাৰ্চনেলি যোগাযোগ কৰিব। আপোনালোকে তেখেতক সুন্দৰ মূৰ্তি বনাই দিব। বেছি দূৰলৈ যাব নালাগে, কুসুমপুৰতে আছে আমাৰ। সকলো ধৰণৰে মূৰ্তি পায়। মোৰ তাত দুৰ্গা পূজাৰ মূৰ্তিও মই বনাওঁ, হয়, চব মূৰ্তি বনাওঁ আৰু সকলো ধৰণৰ মূৰ্তি ইয়াত বনোৱা হয়। যিমান দুৰ্গা পূজাৰ মূৰ্তিও ইয়াতে বনোৱা হয়। দুৰ্গা পূজাৰ বনাওঁ, গোটেইখিনি পাব। যোগাযোগ কৰিব লাগিব, সকলোৱে। আৰু মই তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু আগত আছে, আমি দেখুৱাম। আৰু এটা খুব অদ্ভুত ধৰণৰ বস্তু সৰু দেখিছোঁ এখন ঠেলা হয়। এইখন মোৰ দাদাই বনাইছে, সিমানে এইবিলাক কামো কৰে। মানে কাৰোবাক যদি এনেকুৱা ঠেলাও লাগে, এনেকুৱা সৰু বাচ্ছাৰ কাৰণে যদি ঠেলা লাগে, এইখনো ইয়ালৈকে দিব পাৰিব। এইখনো পাব ইয়াতে। খুব সুন্দৰ। আৰু ইয়াত মাটি লৈ যাব পাৰি, তাৰে নিব। আমাৰ বাবুৰ কাৰণে বনাইছে, এনেকুৱা যদি কাৰোবাক লাগে আহিব পাৰিব। লাগিলে ধেমালিকে কৈছোঁ, কাৰোবাক যদি লাগে বনাই দিব, যদি লাগে
দিবানে বনাই দিম সঁচাকৈ নেকি বেছি পইচা নলওঁ এনেই দিবা ফ্ৰী দিয়ে এনেই দি দিম আৰু। সৰু বাচ্ছা লাগিব ন যে মই ভৱেশ দাসৰ ঘৰত আজি উপস্থিত হৈছোঁ তেখেতৰ ঘৰত এনেকুৱা অসংখ্য মূৰ্তি বনাই থৈছে তেনেকুৱা এইটো আচলতে অলৰেডি ৰেডি হৈছে খুব সুন্দৰ সুন্দৰ মূৰ্তি এয়া সৰস্বতী মাৰ মূৰ্তি তেওঁ বনাই থৈছে খুব সুন্দৰ হৈছে আৰু এইফালেও আমি দেখিছোঁ এইফালেও বনাই ৰেডি ৰাখিছে আৰু সেইখিনি আচলতে কাম বাকী আছে তেওঁৰ কৰিব লাগে সৰু সৰু মূৰ্তিবিলাক আৰু এয়া ৰেডি হৈ আছে মই অকণমান শিকিছোঁ যে ভৱেশৰ পৰা শিকিব বিচাৰিছোঁ যে কেনেকৈনো কৰে কিমান কষ্টকৰ তাৰ মানে এই কামটো যে কিমান কষ্টকৰ ইয়াত মাটি পানী এয়া ব্ৰাছো লাগে ইয়াত মই অকণমান শিকি লৈছোঁ ইয়াত আচলতে বনাই থৈছিলে ইয়াত ব্ৰাছো কৰিব লাগে এনেকৈ পানীৰে এইটো ব্ৰাছটো কিহৰ কাৰণে কৰিব লাগে এইটো ব্ৰাছটো কৰিলে মাটিৰ হাতত ফিনিচিংখিনি সম্পূৰ্ণ নহয় হাতেৰে যিখিনি পাৰোঁ বনাই লওঁ তাৰপাছত ব্ৰাছটো কৰি দিলে অকল পানীৰে দিলে হৈ যায় এনেকুৱা অকল পানীৰে ফিনিচিং কৰি দিব এনেকুৱাকৈ পানী লৈ পেলাই এনেকৈ দিলে হৈ যায় তেনেকৈ দিলে হৈ গ'ল সুন্দৰ দেই ভাল লাগিছে আচলতে আমি যদি প্ৰত্যেকজন আমাৰ অসমীয়া যুৱক বা আমি যদি উঠি অহা প্ৰজন্মই এনেকুৱাকৈ যদি প্ৰত্যেকে চিন্তা চৰ্চা কৰোঁ তেতিয়াহ'লে এই শিল্পটো আমাৰ হেৰাই নাযায় আমি অসমীয়া হৈ পেলাই আমি পিছ পৰি থকা নাই আমিও এনেকুৱা এটা কাম কৰিব পাৰোঁ আৰু খুব এটা সুন্দৰ পদক্ষেপ হ'ব তেওঁ যে হাতে কামে কৰি দেখুৱাইছে যে কৰিব পাৰোঁ আমিও কৰিব পাৰোঁ আৰু সেই কথাখিনি সঁচাকৈ ভাল লাগিছে আৰু তোমাৰ ভৱিষ্যত উজ্জ্বল হওক আৰু ৰাইজে সঁচাকৈ আদৰি লৈছে তোমাৰ এই মূৰ্তিবিলাক আৰু মই দেখিছোঁ বিভিন্ন পূজা তোমালোকৰ ওচৰত যিখন 100 বছৰ গৰকা পূজা তাত তুমি দুৰ্গা মূৰ্তি বনাইছিলা দুৰ্গা মাৰ মূৰ্তি তিনিখন বনাইছোঁ আজি 4 বছৰমান হ'ল দুৰ্গা পূজাৰ মূৰ্তি বনাব প্ৰায় 3খন মূৰ্তি মই বনাওঁ দুৰ্গা পূজা ক'ত এইটো মানে তোমাৰ আপোনাৰ চাৰিআলিৰ আগত এটা জাগা আছে ভুমলাহাটীৰ আগত তাত মই প্ৰায় 3 বছৰ কৰিলোঁ কেন্দুকোনাৰ ওচৰত বৰিগুক বুলি এটা ঠাই আছে তাত কৰোঁ আৰু আমাৰ ইয়াত কৰোঁ আৰু এক্সট্ৰা মই বেলেগত কৰোঁ মানে 3খন দুৰ্গা পূজাত তুমি নিজে লৈছা 3খন দুৰ্গা পূজা তুমি নিজে লৈছা আৰু সৰু বিলাকত তুমি যোৱা আৰু তাঁতৰবিলাকতো তুমি যোৱা নহয় তে চাওক কিমান এটা সুন্দৰ কাম কৰি আছে আৰু সঁচাকৈ এবাৰ এই ভিডিঅ'টো আপোনালোকে এবাৰ চাব আৰু তেখেতৰ প্ৰতিভাবিলাক যাতে সকলোৰে মাজলৈ যায় সকলোৱে এবাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আৰু সঁচাকৈ ভাল লাগিছে তোমাক ধন্যবাদ জনাইছোঁ আৰু ইমান সুন্দৰ এটা উপহাৰ দিয়াৰ কাৰণে আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ৰাইজে সঁচাকৈ আদৰি ল'ব খুব প্ৰশংসনীয় পদক্ষেপ আপোনাকো ধন্যবাদ জনালোঁ ঠিক আছে কলা সংস্কৃতিটো যে ৰাইজৰ মাজত দেখাই দিলে তাৰ কাৰণে আপোনালৈ ধন্যবাদ থাকিল আচলতে আমাৰ ওচৰে পাঁজৰে এনেকুৱা বহুত প্ৰতিভা আছে আৰু যিখিনি আমি হয়তো মানে দেখা নাপাওঁ বা ৰাইজে দেখা নাপায় তোমাৰ এই প্ৰতিভাটো যাতে ৰাইজে দেখা পায় তাৰ বাবে মই তোমাৰ ওচৰলৈ আহিছিলোঁ আৰু মোৰ এই যিটো ডিপি দেৱজিৎ চেনেল আছে আৰু সেই চেনেলটোৰ জৰিয়তে আপোনালোকক মই এটা সৰু প্ৰচেষ্টাহে মাত্ৰ যে কেনেকুৱাকৈ আমাৰ ওচৰে পাঁজৰে হৈ থকা কামবিলাক মই ৰাইজৰ মাজলৈ নিব বিচাৰিছোঁ আৰু সকলোৱে এবাৰ চাব আৰু মোৰ এই চেনেলটো পাৰিলে এবাৰ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব সকলোৱে চাব এই চেনেলটো গতিকে মই চেনেলটো চালে মোৰো নিশ্চয় কামবিলাক সকলোৱে দেখা পাব আৰু আছে এজন যুৱক আছে আৰু এজন যুৱক আৰু এইজন আমাৰ নয়ন হয় আৰু সকলোৱে চিনি পায় নয়নক মই এটা ভিডিঅ'ত তেওঁ দেখুৱাইছিলোঁ নয়নকো ধন্যবাদ জনাইছোঁ যে ইমান সুন্দৰ কামখিনি আমাক ৰাইজৰ মাজলৈকে নিয়াৰ কাৰণে তুমি মোক সহায় কৰিছা এই সকলোৰে ভৱিষ্যত উজ্জ্বল হওক বিশেষকৈ আমাৰ ভৱেশৰ কৰ্মৰাজি ৰাইজে আদৰি লওক ভাল হওক আৰু আমি আৰু ভৱিষ্যতে আৰু তুমি ভালকৈ শিকি লৈ টেকনিকেলি এই যিটো মৃৎশিল্প আছে সেইটো আগুৱাই লৈ যাবা যে চাওক এটা সুন্দৰ প্ৰতিভা যে আমি আমাৰ অসমীয়া যুৱক এজনে যে আমাৰ যিটো মৃৎশিল্প হেৰাই যোৱা মৃৎশিল্প আমাৰ যিটো হেৰাই যাব বিচাৰিছে যে সেইটোক তেওঁ ৰাইজৰ মাজত ল'ব বিচাৰিছে আৰু সেইটো এটা সুন্দৰ তেওঁৰ এখন ভাল এটা পদক্ষেপ লৈছে আৰু তেখেতৰ যি কৰ্ম মই তেখেতক ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু সেই চেগতে মই মোৰ ডিপি দেৱজিৎ চেনেলৰ পৰা আপোনালোক সকলোকে মই এই সৰু ভিডিঅ'টোৰ জৰিয়তে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আপোনালোকে মোৰ এই চেনেলটো চাই থাকিব আৰু যিমান পাৰোঁ আপোনালোক এনেকুৱা ধৰণৰ যি প্ৰতিভাবিলাক আছে যাতে আমাৰ মাজৰ পৰা হেৰাই নাযায় সেইবিলাক দেখুৱাবলৈ মই চেষ্টা কৰি যাম আৰু মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া আমি আহিছোঁ বাই বাই থেংক ইউ ধন্যবাদ